হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকক এখন ভাওনা দেখাবলৈ নিম, যিহেতু সৰু সৰু ল'ৰা ছোৱালীয়ে কৰিছে ভাওনাখন। আৰু যিহেতু গুৰুজনাৰ 574 সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বহুত জেগাত অসমৰ বিভিন্ন ঠাইত ভাওনা হৈ আছে। গতিকে এই ভাওনা মই আপোনালোকক আজি অলপ দেখাবলৈ যাওঁ। আৰু যদি ভাওনা চাই আপোনালোকে ভাল পায়, তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব। ব'লক তেনেহ'লে একেলগে ভাওনাখন চাওঁগৈ। প্রজাপতি আর গুরুত্ব হে বুঝতে আপনি জীবজগতে সৃষ্টি করেছে আর আমি পালন করেছি আর রোদ্দয় অন্যায় অধর্ম হলে তা বিনাশ করে সৃষ্টি রক্ষা করে আহিছে। দেবী কিবাহিতো আজি তোমাৰ দেখা দিত মই বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শন কৰিবলৈ পাম, কিন্তু আজি তাৰ পৰা বঞ্চিত হ'ম। আপুনি ঠিকেই কৰিছে দেৱতী। আজি প্ৰথমবাৰ এই বৈকুণ্ঠলৈ বিষ্ণু প্ৰভু বিষ্ণু মোক লগত ধুনীয়াকৈ কলৈকো নাযায়, কিন্তু আজি তাৰ একেবাৰে ব্যতিক্ৰম হ'ল দেৱতী। প্ৰলয় প্ৰলয় দেৱী মহাপ্ৰলয় নবী ধ্বংস হ'ব, অথস্মৈ গমকিব গুপ্ত আৰু তাৰ যদি শিৱৰ ভাগ্য পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী তেন্তে মই এতিয়া নাৰায়ণৰ দ্বাৰা পতাই নহয় দেৱতী। কওক দেৱতী, মোৰ এতিয়া কৰ্তব্য কি? মই তাত দীঘলভাৱে অপমানিত হৈছোঁ।
পৰিচয় কি হ'ব? কি নামেৰে চৰ্চাত সময় ধৰাৰ পৰীক্ষা দেখক চকুতে য'ত বিশ্বৰ হৰ্তাকৰ্তা হৰদত্তৰ বীৰত্ব পৰাক্ৰম আৰু শক্তি অত সেই বনৰ কন্যা সৰস্বতী বিবাহ কৰাব লাগিব। লক্ষ্মীয়ে মোক আদেশ দিছে। সৰস্বতী 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 তুমি মোক ভীষণ প্ৰতাৰণা কৰিলা। মই আৰু ৰখি থাকিব নোৱাৰো। 이제 클라스 무전거 이제 클라스 무전거 Ada, Adi, Ai, Kampung,